ওম নমঃ শিৱায়। এইটো মন্দিৰ খানাপাৰা মেট্ৰ' হস্পিটেলৰ কাষত অৱস্থিত। আজি মই এই মন্দিৰৰ পৰাই বলবম আৰম্ভ কৰিম। এইটো চাওক, এইটো মন্দিৰ। এয়া খোজ আগবঢ়াই আছোঁ মই বলবমৰ বাবে। আমাৰ গাড়ী আহি আগত ৰখি আছে। এখিনি গাড়ীতে যাওঁ আৰু অলপ। মই আহি গাড়ীৰ ওচৰ পালোঁ। গাড়ীত উঠি লওঁ বঢ়িয়াকৈ। গাড়ীত উঠি ল'লোঁ। এইটো আমাৰ গেং খালক, গাঁৱৰ পৰা এইগিলা চব। মই আৰু ইহঁতৰ লগতে যোগদান কৰি দিলোঁ আৰু এইগিলা চব গোটা সোপা আহিছে গাড়ী লৈ। বশিষ্ঠ মন্দিৰলৈকে গাড়ীতে যাওঁ। চাই থাকক ভিডিঅ'টো দেই আৰু আৰম্ভ কৰোঁ। আমি এই বশিষ্ঠ মন্দিৰ পাই গেটটো এতিয়া যাব সোমাইছোঁ। এইটো গেট ৰাস্তা চাৰিআলিত। আমি মাছত মৰা কাপোৰ লগাই ল'লোঁ। মাছত মৰা কাপোৰ ল'লোঁ। এই মাগালী গালটো বলবম। আমি যাই আছোঁ, আধা ৰাস্তা পালোঁ। আৰু কিছু মিটাৰ দূৰ আছে আৰু 3 কিলোমিটাৰ আছে আৰু 3 কিলোমিটাৰ। এই মিছা নকবি, 3 কিলোমিটাৰ নহয়, আৰু 1 কিলোমিটাৰ মান হ'ব। বশিষ্ঠৰ পৰা বেছি নহয়। এইটো গোটাইটো হ'ব, এটা নহয় গোটাই হ'ব। এই দাউৰি দাউৰি যাই পেলাই ভাগাত ধৰি গেল, ৰখি গেল আৰু। এয়া আমাৰ শিৱ ভক্তসকল, এয়া চাওক গৈ আছে। এয়া আমি বশিষ্ঠ চাৰিআলিৰ পৰা এতিয়া খোজকাঢ়ি যাই আছোঁ। মানুহ চাওক কিমান মানুহ হৈছে। আমি খোজকাঢ়ি এতিয়া বশিষ্ঠ মন্দিৰলৈকে যাম। তাৰ পৰা পানী ল'ম, পানী লৈ আকৌ শুক্লেশ্বৰলৈকে যাম। এইটো মন্দিৰ এটা বশিষ্ঠ মন্দিৰ গৈ থাকোঁতে কাষতে পায়। ইয়াত কিবা খুৱাই আছে, এই পানী চানী কিবা খুৱাই আছে আৰু ধৰ্ম কৰি আছে আৰু। আমিও পানী এক গিলাচ খাই ল'লোঁ। ইয়াতে আকৌ চেকিং কৰি আছে, কোনোবা বম চম দিব। আমি আহি পালোঁ আৰু অন্তিম নিশা। এই চাওক এইফালে দুনিয়াৰ মানুহ। আমি যাই আছোঁ, পামেই আৰু ভাগৰে ধৰি গ'ল অলপ। বহুত দিন খোজকাঢ়া না, খালী ভৰি অলপ দুখো পালোঁ। এই ওম নমঃ শিৱৰ নামত আহিছোঁ আৰু। ফাইনেলি আমি আহি পালোঁ বশিষ্ঠ আশ্ৰম দেৱালয়, বশিষ্ঠ মন্দিৰ। এই তাতে পানী আনিব যাব লাগিব এতিয়া, এইফালে পানী ল'ব যাব লাগিব। অ' মাই ডগছ বাপ্পা, কিমান মানুহ হৈছে চাবই বলবমত। বা কোহাদি যাম আৰু। আমি পানী ল'ব আহিছোঁ এতিয়া। এই অগণন ভক্তৰ ভিৰ হৈ আছে, সেইকাৰণে অলপ ৰখি দিছোঁ। এই বটল ল'ম আৰু আকৌ নাই, এই বেলপাত লৈ আহিছোঁ। উপায় নাই আৰু, পানীখিনি পেলাই দি কিনে বটল লৈ যাম আৰু। আমি ইয়াৰ পৰা ফুল চুল লৈ ল'লোঁ। এই চাই যাওঁ, এই ফুল এতিয়া পূজা কৰিব যাম আৰু।
শিৱলিংগ বনাম আৰম্ভ এই শিৱলিংগ নিৰ্মাণ প্ৰক্ৰিয়া চলি আছে এয়া চাই থাকিব গাইজ এয়া আমাৰ এই সৈন্য বাহিনী লাগি গৈছে এয়া মহাদেৱৰ ভক্তসকল লাগি গৈছে এতিয়া শিৱলিংগ আৰম্ভ ৰেডি হৈছে এয়া বনাই আছে এয়া আমাৰ শিৱলিংগ তৈয়াৰ হৈ গ'ল এই গাটো ধুই ল'লো মই চাওক এবাৰ ইয়াতে গা ধুব যাব গা ধুই পেলাই পূজা কৰিম আৰু ইয়াতে পূজা কৰিম বলবো এয়া মই চাকি জ্বলাওঁ এতিয়া বাবা মহাদেৱৰ আৰাধনা কৰি এয়া চাকি ধূপ বন্তি জ্বলাই দি আছোঁ যাতে মহাদেৱে আশীৰ্বাদ কৰে ভালে কুশলে দিনবোৰ পাৰ কৰাই নিয়ে তাৰে নামত চাকি জ্বলালোঁ এয়া আমি সকলোৱে চাকি ধূপ জ্বলাই নিজৰ মনৰ আশা পূৰণ কৰিবলৈ বাবা ভোলানাথক শিৱ শংকৰৰ ওচৰত কামনা কৰিছোঁ এয়া চাই চাওক সকলোৱে যাতে বাবা ভোলানাথে মনৰ বাঞ্ছা পূৰ্ণ কৰে বলবম ওম নমঃ শিৱায় বহুত মানুহে হয়তো ভাবে এমন মানুহ কিয় হৈছে এইকেইদিন শাওণ মাহটোত এই পবিত্ৰ শাওণ মাহটোত যদি আমি ইয়াৰ বৈশিষ্ট্যৰ পৰা পানী লৈ বেলেগ শিৱ মন্দিৰত ঢালোঁ তেতিয়া বোলে সকলো মানুহে আৰু যিমান মানে পূজা কৰে আৰু সকলো ভক্তৰ বোলে শিৱই মনৰ আশাবোৰ পূৰণ কৰি দিয়ে সেইকাৰণে এই মানুহবিলাক আহিছে ইয়াত এয়া বাবাক বিচাৰি মহাদেৱক বিচাৰি এয়া শিৱলিংগ এইটো আমি বেলপাতেৰে পূজা কৰিলোঁ ধূপ ঢাকি বন্তি জ্বলোৱা হৈ গ'ল প্ৰসাদো দিলোঁ এয়া চাই থাকক এই মানুহে আহিছে পূজা কৰিছে য'ত বাবাক বিচাৰি আহিছে মহাদেৱৰ আশীৰ্বাদ ল'বলৈ আহিছে এতিয়া আমি ইয়াৰ পৰা পানী লৈ এই গা ধুই বটলত পানী লৈ এতিয়া যাম পানী ঢালিব লাগি আপোনাৰ এইটো মন্দিৰলৈ য'ত ফেঞ্চি বজাৰ ঘাটত আছে শুক্লেশ্বৰ এই পানী ঢালা এয়া চাওক মহাদেৱৰ ধ্যান কৰি আছে এয়া নিতুপাল ইয়াত এয়া চাওক এনেকৈ মানে শিৱলিংগ বনাই পূজা কৰি ধূপ চাকি বন্তি এনেকৈ জ্বলাই ইয়াৰ পৰা পানী লৈ যাব লাগিব এয়া চাওক অগণন ভক্তৰ ভিৰ হাজাৰ লাখ ভক্ত আহিছে ইয়াত বলবমত এয়া মহাদেৱৰ ভক্ত আইসকল হৰ হৰ মহাদেৱ আমার ড্রাইভার ফিরোজ ফিরোজ ভাই ফিরোজ Shambho 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 Mahadeva Deva Deva Shambho 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 Mahadeva Deva Deva
सस्ती है बैठ जा कश्ती में बोले की मस्ती में नाचेंगे सारे बोले हरेंगे जो कष्ट तुम्हारे बोले के नाम पे चल दिए दुनिया पार लगेगा बोले के सहारे बोले के नाम पे लगा ले तू भी दम फिर भूल जाएगा तू सारे जिंदगी के गम तुझे देंगे बोले दर्शन साक्षात सामने जैसे हनुमान बोले बोले শুক্লেশ্বৰ ঘাটক যোৱা লাইন এয়া বিশালৰ পৰা লাইন লাগি আছে এয়া চাওক ইমান দীঘল লাইন এই বিশালকলৈকে যাব লাগিব আৰু পল্টন বজাৰ এটা লগো আঢ়ৈটা বজাৰ পৰা লাইন পাতিলোঁ পল্টন বজাৰ এই নেপালী মন্দিৰ এই ৰাতিপুৱা 4:30 বাজিল 2:30 পৰা লাইন এই 2:30 পৰা কিবা কৰি 5টাত আহি পালোঁ আমি এইটো মেইন ৰাস্তা লাইন পাতি পাতি একদম এনাৰ্জি নোহোৱা হৈ গৈছে আৰু ভৰি চৰি বিষ তথাপিও ভোলে বাবাৰ নামত আহি আছোঁ আৰু বলবম ঝুঁকেগা নেই এই মেইন ৰাস্তা আৰু ইয়াৰ পৰা 100 মিটাৰমান গেলি আমি শুক্লেশ্বৰ মন্দিৰ পাম এই টাৰ্ণিং পুৰা পাক এই শুক্লেশ্বৰ দেৱালত ডাঙৰ এটা শিৱলিংগ আছে এই শিৱলিংগতে আমি পানী ঢালিব যাই আছোঁ এতিয়া ফাইনেলি আমি মন্দিৰ আহিবলৈ মন্দিৰত সোমাম আৰু লাইন পাতি আছোঁ এইখিনি হৈছে শুক্লেশ্বৰ মন্দিৰৰ বাহিৰ ভাগ আৰু এয়া চাওক শুক্লেশ্বৰ মন্দিৰৰ বাহিৰৰ ফালৰ পৰা কি সুন্দৰ ভিউ এটা দেখিবলৈ পায় আপোনালোকে আহিব ইয়াত ফটো উঠিব পাৰিব বহুত ভাল লগা এটা দৃশ্য দেখাবলৈ পোৱা যাব ইয়াৰ পৰা এয়া চাওক ধুনীয়া ভিউ এটা দেখা পায় আপোনালোকে যদি অহা নাই এই শুক্লেশ্বৰ দেৱালত আহিব ফেঞ্চি বজাৰৰ কাষতে হয় এয়া চাওক ৰাতিপুৱা 6 বজাৰ দৃশ্য
মই পানী ঢালি আহিলোঁ শিৱলিংগত। পানী ঢালি অহাৰ পিছতো ইমান দীঘল লাইন হৈ আছে। এয়া চাই থাকক আপোনালোকে কিমান ভক্ত আৰু লাইনত আছে। এয়া ভিডিঅ'টোৰ শেষ দৃশ্য। বলবো ওম নমঃ শিৱায়।